হেল্ল' বন্ধুসকল, ই জ্ঞান চিলাৰ আন এটি নতুন ভিডিঅ'লৈ মই শুভমী আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে জানে যে ভাৰত পৃথিৱীৰ ভিতৰতে নিজৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত। এইখন ভাৰতৰে এনে কেইখনমান ৰাজ্য আছে যিবোৰ ৰাজ্যৰ প্ৰাকৃতিক সৌন্দৰ্যতাই বছৰি বিভিন্ন দেশৰ পৰা পৰ্যটকক ইয়ালৈ আকৰ্ষণ কৰি আনে। তেনে এখন ৰাজ্য হৈছে উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড ৰাজ্য। নাগালেণ্ডক পূবৰ ছুইজাৰলেণ্ড বুলিও কোৱা হয় আৰু এই নাগালেণ্ড পৃথিৱীবাসীৰ মাজত নিজৰ বিচিত্ৰ প্ৰাকৃতিক পৰিৱেশৰ বাবে বিখ্যাত। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নাগালেণ্ডৰ বিষয়ে কেইটামান জানিবলগীয়া কথা ক'বলৈ ওলাইছোঁ। গতিকে অলপমান স্কিপ নকৰি প্লিজ ভিডিঅ'টো শেষলৈ নিশ্চয় চাব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব। গতিকে পলম নকৰি বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নাগালেণ্ড উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত এনে এখন ৰাজ্য যাৰ উত্তৰে আছে অৰুণাচল প্ৰদেশ, পশ্চিমে আছে আমাৰ অসম, দক্ষিণে আছে মণিপুৰ ৰাজ্য আৰু পূব দিশত আছে ম্যানমাৰ অৰ্থাৎ বাৰ্মা দেশ। এই নাগালেণ্ড ৰাজ্যত মুঠ জনসংখ্যা হৈছে 29 লাখ আৰু নাগালেণ্ড ৰাজ্যত মুঠ 4টা ডাঙৰ ডাঙৰ নদী আছে, যি নদীবোৰ ইয়াৰে থকা কৃষকসকলৰ বাবে এটা জীৱনদায়িনী শক্তি হিচাপে কাম কৰি আছে। নাগালেণ্ড নামটোৰ অৰ্থ হৈছে হিলমেন অৰ্থাৎ পৰ্বতীয়া মানুহৰ ভূমি, কিয়নো নাগালেণ্ডত চাৰিওপিনৰ পৰা ডাঙৰ ডাঙৰ আৰু ওখ পৰ্বত শৃংখলাই আগুৰি আছে। এই নাগালেণ্ডৰ আটাইতকৈ ওখ পৰ্বত শৃংগটোৰ নাম হৈছে চাৰামতি, যাৰ উচ্চতা হৈছে সমুদ্ৰপৃষ্ঠৰ পৰা 3846 মিটাৰ। নাগালেণ্ডৰ ৰাজধানীৰ নাম হৈছে কোহিমা আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰটোৰ নাম হৈছে ডিমাপুৰ। এই নাগালেণ্ডক 1 ডিচেম্বৰ 1963 চনত ভাৰতৰ 16তম ৰাজ্য হিচাপে স্বীকৃতি দি গঠন কৰা হৈছিল আৰু এই নাগালেণ্ডতে প্ৰায় 100তকৈ বেছি জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে বাস কৰে, যিসকলৰ প্ৰত্যেকৰে সুকীয়া সুকীয়া জনজাতীয় কৃষ্টি সংস্কৃতি আৰু ভাষা আছে। সেয়েহে নাগালেণ্ডত মুখ্য ভাষা বুলি কোৱা কোনো ভাষা নাই, কিন্তু আও যোনটো ভাষা আছে সেই আও ভাষাটো নাগালেণ্ডৰ মুঠ 12% লোকে ব্যৱহাৰ কৰি আহিছে। নাগালেণ্ডত বাস কৰা জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানকৈ আমিষভোজী হয় আৰু তেওঁলোকে শাক পাত অৰ্থাৎ শাক পাচলি অত্যন্ত কম ব্যৱহাৰ কৰে। তেওঁলোকে পাৰ, কুকুৰা, ছাগলী, গাহৰি ইত্যাদিৰ উপৰিও কুকুৰৰ মাংস ভক্ষণ কৰে। কোনোবা ৰিপৰ্টত এইটো কথা উল্লেখ আছে যে নাগালেণ্ডৰ কেইটামান পিছপৰা জনজাতীয় সম্প্ৰদায়ৰ লোকে নৰ মাংস ভক্ষণ কৰে। নাগালেণ্ডৰ লোকসকলে কৃষি প্ৰধান হয় আৰু তেওঁলোকৰ প্ৰায় 80% লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৃষিৰ লগতে জড়িত। এই নাগালেণ্ডৰ লোকসকলে শাক পাচলিৰ খেতিৰ উপৰিও ভোট জলকীয়াৰ খেতিও কৰে, যাৰ পৰা নাগালেণ্ডৰ লোকসকলে অত্যাধিক পৰিমাণে ইনকাম আহৰণ কৰিবলৈ সক্ষম হৈছে, কিয়নো ভোট জলকীয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত বহুত ডিমাণ্ড আছে। বিশ্বাস কৰা হয় যে ভোট জলকীয়া খালে আপোনালোকৰ কাণে মূৰে ধোঁৱা ওলাই যাব। নাগালেণ্ডক উৎসৱৰ ভূমি বুলিও কোৱা হয়, য'ত হৰ্ণবিল ফেষ্টিভেল পালন কৰা হয় আৰু এই হৰ্ণবিল ফেষ্টিভেলে 2000 চনৰ পৰা নাগালেণ্ডৰ মুখ্য আৰু জাতীয় উৎসৱ হিচাপে পালন কৰি অহা হৈছে। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত নাগালেণ্ডৰ বহুতো নাগৰিকে ব্ৰিটিছৰ পলীয়া হৈ যুদ্ধ কৰিছিল আৰু এই যুদ্ধত তেওঁলোকৰ বহুতো চিপাহী মৃত্যুবৰণো কৰিছিল অৰ্থাৎ শ্বহীদ হৈছিল। আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে নাগালেণ্ডৰ লোকসকলে ব্ৰিটিছসকলক নিজৰ কৰ্তা ধৰ্তা বুলিও মানি লৈছিল আৰু তেওঁলোকে স্বাধীন ভাৰতৰ লগত অন্তৰ্ভুক্ত নহয়, ব্ৰিটিছৰ অধীন হৈ থাকিব বিচাৰিছিল, কিয়নো তেওঁলোকে এটা ইণ্ডিপেণ্ডেণ্ট অৰ্থাৎ স্বাধীন নাগালেণ্ড ৰাষ্ট্ৰৰ গঠন কৰিব বিচাৰিছিল। অসমৰ বিখ্যাত কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেওঁৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত কিতাপ ইয়াৰুংগমত নাগালেণ্ড আৰু তাত থকা নাগামিজসকলৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ঘটা পৰিৱৰ্তন আৰু তেওঁলোকৰ ভাষা সংস্কৃতিৰ বিষয়ে বহুতো ইম্পৰ্টেণ্ট কথা তেওঁৰ কিতাপত লিখি থৈ গৈছে। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় আপোনালোকে নাগালেণ্ডৰ বিষয়ে আৰু তাত বাস কৰা জনজাতীয় সম্প্ৰদায়ৰ বিষয়ে অলপকৈ হ'লেও দুটামান কথা জানিবলৈ সক্ষম হৈছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ ইমানেই, ধন্যবাদ।